So right সকল ইয়াৰেণ্টি ইজ হিয়াৰ চ' এনেকুৱা টাইপৰ শিল্পী কিছুমানৰ কথাই আজিৰ ভিডিঅ'টোত পতা হ'ব আমাৰ ওচৰত লাইক বহুত আছে ডান্সাৰ্ছ আছে আৰু কিছুমানক কিনি অনাও হৈছে আৰু বহুতো আছে বেলেগ চ' লাইক 3 to 4 monthsৰ পিছত মই ৰ'জ ভিডিঅ'টো আনিছো বহুত দিন আনএক্টিভ থকাৰ পিছত ইউটিউবত আকৌ আহি গ'লো চ' এক্সামো চলি আছিল সেইটো কাৰণে আনএক্টিভ থাকিলো আৰু মই ইনষ্টাত 100 ডেজ চেলেঞ্জ ব্লগো লৈ ললো চ' ইউটিউবক ইমান সময়ো দিব পৰা নাই ইউটিউবত শ্বৰ্টছো দিয়া নাই মই বহুত দিন হৈ গ'ল চ' আজিৰ পৰা এনেকুৱা টাইপছ অফ ভিডিঅ'ছ আহি থাকিব বেলেগ বেলেগ চ' শ্বৰ্টছ দিবলৈ মই ট্ৰাই কৰিম চ' লেটছ গো ਉਹ ਖੜੇ ਵਿੱਚ ਟਾਂਗ ਖੜ ਕੇ ਉੱਥੇ ਹੋ ਗਈ ਲੜਾਈ ਭਾਰੀ চ' পোন প্ৰথম হৈ আছে আমাৰ লগত এজনী বাইদেউ বহুত ভাইৰেল হৈ থকা বাইদেউ য'ত বহুত কমেডি কৰে আমাক মটিভেশ্যনছ দিয়ে চ' লেটছ গো আমি অসমৰ অসমীয়া ছোৱালী আমাৰ ল'ৰাৰ আগতে কলগছৰ কলগছৰ লগত बहन चोद নহয় নাই ওৱান ভিডিঅ'জটো বাকী আছে এনেকে ক'লেতো নহ'ব ন কলগছৰ লগত বিয়া হয় আচ্ছা 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 তোমালোকে মানে বেলেগ কিয়া ভাবি যোৱা আৰু চ' নেক্সট তোমালোকে গম পাইছিলানে স্কাৰ্টি কেনেকুৱা ছোৱালী কি গুটি তোমালোকে গম পাইছিলানে স্কাৰ্টি স্কুটি চ' এতিয়া তেওঁ শিকাই দিব স্কুটি কেনেকে চলাই ভালকে চাবা দেই তোমালোকে তাই আগতে সোমাব লাগে হে সোমাব লাগে কি বকেবে এইজনীয়ে চ' এতিয়া আমি শিকিম হা মানে আমি স্কুটিও চলাও বাইকো চলাও কিন্তু এই স্কুটিখন চলোৱা আমাৰ এক্সপিৰিয়েঞ্চ নাই চ' এতিয়া আমি শিকিম হা কেনেকে চলাই তাই আগতে সোমাব লাগে স্কাৰ্টি চাবি বাৰু তুমি শিকালা একদম ভাল লাগিছে পুৰা ভালকে শিকালা তুমি কিন্তু তুমি এটা বস্তু শিকাব পাৰিলা ৰেচটো ইফালে নে ইফালে পিছত আকৌ গৰ্বৰ হৈ গ'লে किसिम किसिम भावनाয় চ' এইখেতে বাৰু বহুত ভালকে শিকালে ত' নেক্সট কোন আছে চাওঁ ঠাণ্ডা দিনত বিয়া পাতি চাগে বহুত ভাল লাগে বাৰু আমিতো বিয়া পৰা নাই এতিয়ালৈকে চ' জনাবচোন আপুনি কেনেকুৱা লাগে ঠাণ্ডা দিনত বিয়া পাতি চ' লাইক মানে মই ভাবিছো এইবিলাক চবকে মানে মিলি পিনি ধুম চ' ভিডিঅ'টো মানে ইয়াতে মই নাহামৰো কিন্তু মই আৰু অলপ আছে আৰু অলপক ধুই লওঁ তাৰ পিছত নেক্সট ভিডিঅ' যোনটো হ'ব ন সেইটো ভালকে ধুনীয়াকে ধুম চ' নেক্সটত কোন আছে চাওঁ ন ৰন্ধন গাই প একদম মেক্সি পিন্ধি একেবাৰে গোটেইজনী চেক্সিজনী হৈ একেবাৰে মজাকে শুই আছে লাইক চিৰিয়াছলি মই কৈছিলো ভিডিঅ' বনাম নেক্সট আৰু এটা পাৰ ত' মানে কি বনাই এইবোৰ আকৌ এবাৰ চাম হা একদম মেক্সি পিন্ধি একেবাৰে গোটেইজনী চেক্সিজনী হৈ একেবাৰে মজাকে শুই আছে মই গম পাওঁ মানে ফেচবুক কিবা এটা দিয়ে বাছি তোমালোকৰ মোক দেখুওৱা হয় ত' সেই বুলি পক এইবোৰ চব দেখাই দিওঁ এইবোৰ কি মানে বাকী ইমাননো লোকৰ গাড়ীৰ ওপৰত কি কথা কোৱা যায় চ' নেক্সট ভিডিঅ' চাওঁ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ কেতিয়াবা হৈ গ'ল কিন্তু আমাৰ ৰাতিৰ যুদ্ধখন কেতিয়া আৰম্ভ হ'ব দেহা 150 কেজি মেকআপ সানি তাই মোক যুদ্ধ কৰিব মানে ৰাতি তোক দেখি পাম নে মই চবে দেখাই দিওঁ হা কেনেকুৱা লাগিব 1 মিনিট এনেকে এন্ধাৰত ন খেপিয়াই থাকিব লাগিব সকলোকে লাগে তুমি আৰে তোক দেখি পোৱা নাই চ' এই যুদ্ধখন আমি ইমানতে সামৰিলো চ' য়েছ নেক্সট ভিডিঅ'টো বহুত জল্দি আহি আছে ত' লাইক যেনেকে মানে মই ইমান গেপ ল'লো ন 3-4 মাহ কিন্তু তাতকে বহুত জল্দি আহিব ভিডিঅ'টো 1 উইকৰ পিছত বা 10 ডেজৰ পিছতো আহি যাব পাৰে ঠিক নাই মোৰ মানে নিজৰ খাচ লগা নাই ভিডিঅ'টো
বনাবলৈ মনো যোৱা নাই আৰু চ' আজিলৈ মানে বাহ